হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ভ্লগ ভিডিঅ'লৈ। যোৱাকালি গাইজ মই ফুটবল খেলিলোঁ, তাৰ কাৰণে গাইজ এইখিনি জেগা মোৰ পূৰা বিষাই আছে গাইজ। মই দৌৰাওনে আকৌ কৰাওনে গাইজ ডাঙমান বুলোৱাতে গাইজ পূৰা বিষাইছে গাইজ এইখিনি জেগা। তো আপোনালোকেতো গমেই পায়, যোনে যোনে ফুটবল খেলে তেওঁলোকেতো গমেই পায় গাইজ যে ফুটবল খেলিলে কিমান কষ্ট হয়। আৰু মই গাইজ যোৱা বছৰে খেলিছিলোঁ আৰু যোৱাকালি প্ৰথম খেলিছিলোঁ গাইজ। তো গাইজ মই এক বছৰৰ মূৰত খেলিলোঁ গাইজ যোৱাকালি ফুটবল। তো সেইকাৰণে বিষাইছে চাগে এইখিনি জেগা। তো আপোনালোকে কি খেলা খেলি ভাল পায় এবাৰ কমেণ্ট কৰি ক'বচোন গাইজ। আৰু গাইজ IPLটো আহি আছে না, আৰু এইবাৰ IPLত গাইজ আপোনালোকে কোনটো টিমক ছাপোৰ্ট কৰিব এবাৰ কমেণ্ট কৰি ক'ব পাৰে গাইজ। মইতো CSKকে ছাপোৰ্ট কৰিম, আপোনালোকে কোনটো টিমক ছাপোৰ্ট কৰিব ক'ব। আৰু গাইজ এই তিনিদিনমান গাইজ আমাৰ ইয়াতে ধুনীয়াৰ বৰষুণ দিছিল। 3 দিন নহয়, 4-5 দিনে বৰষুণ দিছিল গাইজ। তো আজি অলপ ৰ'দটো উলিয়াইছে, আপুনি চাব পাৰে এয়া আজি অলপ ৰ'দ উলিয়াইছে। তো ক'ত আশা আছে গাইজ বৰষুণ নানিব। কালিও গাইজ ৰ'দ দিছিল গাইজ, পাছে গাইজ কালিও গধূলি বাটা আহিছিল একজোকৰ, বেছি নহয় বেছি সময় নহয় নে অলপ সময় বাটা আহিছিল আৰু গুচি গৈছে, বৰষুণ হৈছিল। তো সেয়ে না গাইজ ইবাৰে গাইজ যাওঁবাৰ আমাৰ ইয়াতে পানীয়ে নহ'ল গাইজ পাথৰত। তো ইবাৰে মোৰ মতে হ'ব চাগে গাইজ। আৰু এইবাৰ দুনিয়াৰ আম ফুলছে না, সেইকাৰণে বাটা আহিছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কাৰণে কৰি দিব। তো মই আশা কৰিছোঁ আপোনালোকে মোৰ এইটো চেনেলত এতিয়া 4টা ছাবস্ক্ৰাইবাৰ আছে, আপোনালোকে সোনকালে যাতে 10টা ছাবস্ক্ৰাইবাৰ কৰি দিয়ে। আৰু মই এইটো চেনেলত 20টামান ভিডিঅ' আপলোড কৰিলোঁ চাগে, কিন্তু এতিয়া মোৰ 10টা ছাবস্ক্ৰাইবাৰে হোৱা নাই। তো আপোনালোকে মোৰ চেনেলটো 10টা ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। তো আজিলৈকে এইখিনিয়ে আছিল। তো জয় আই অসম, জয় জুবিন দা, ধন্যবাদ।